হেই বন্ধুসকল কেনে খবৰ আজি আমি এইটো ভিডিঅ'ত অধ্যয়ন কৰিম সাবজেক্ট মানে কি ভাৰ্ব মানে কি আৰু অবজেক্ট মানে কি তথা সিহঁতৰ স্থান এটা পাৰ্টিকুলাৰ বাক্যত ক'ত থাকে আৰু সিহঁতৰ বিষয়ে আমি কিয় জানিব লাগে ফাৰ্ষ্ট অফ অল চোৱা যদি আমি সাবজেক্ট অবজেক্ট আৰু ভাৰ্বৰ বিষয়ে নাজানো তথা সিহঁতৰ সঠিক স্থানৰ বিষয়ে নাজানো তেনেহ'লে সঠিককৈ ইংৰাজী ক'ব আমি নোৱাৰিম দ্যাটছ দ্য ৰিজন ৱাই উই হেভ টু ন' এবাউট সাবজেক্ট অবজেক্ট এণ্ড ভাৰ্ব প্লাছ অসমীয়াৰ সাবজেক্ট অবজেক্ট আৰু ভাৰ্বৰ যিটো নেকি স্থান আছে সেইটোৰ লগত ইংৰাজী ভাষাৰ যিটো নেকি সাবজেক্ট অবজেক্ট আৰু ভাৰ্বৰ স্থান আছে দুয়োৰে মাজত বহুতখিনি পাৰ্থক্য আছে বা দেয়াৰ ইজ এ ফাণ্ডামেণ্টেল ভেৰিয়েশ্যন ইন দ্য লোকেশ্যন অৰ পজিশ্যন অফ অবজেক্ট এণ্ড ভাৰ্ব এণ্ড সাবজেক্ট ইন বিটুইন এছামিজ এণ্ড ইংলিছ লেংগুৱেজ চ' এক্সাম্পল যদি লওঁ তেনেহ'লে এনেকুৱা হ'ব ধৰি লোৱা আমি নাজানো সাবজেক্ট কি অবজেক্ট কি ভাৰ্ব কি তেনেকুৱা ক্ষেত্ৰত যদি কোনোবাই কয় তোমাক যে হি ইজ ইটিং পাইনএপল তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম জেনেৰেলি অসমীয়াত বুজিবৰ বাবে কি কৰি দিওঁ ডাইৰেক্টলি ট্ৰান্সলেট কৰি দিওঁ তেওঁ মানে হি ইজ ইটিং মানে আছে খাই আৰু পাইনএপল মানে কি আমাৰ আনাৰস চ' উত্তৰটো কি হৈ যাব তেওঁ আছে খাই আনাৰস উইচ ইজ ৰং আমাৰ ইয়াতে য়েল্ল' কালাৰৰটো হৈছে এইটো হৈছে তোমাৰ অবজেক্ট চ' অবজেক্টটো আমাৰ অসমীয়াত লাষ্টত নবহে এইটো বস্তু ক'ত বহে মাজত বহে চ' যিটো নেকি ৰাইট অৰ্ডাৰ আছে বা ৰাইট ছিকুৱেঞ্চ আছে সেইটো কেনেকুৱা হ'ব অৰ্থাৎ হিটো তোমাৰ প্ৰথমে আহিব আৰু যিটো বস্তু খাইছিলা সেইটো ক'ত আহিব ছেকেণ্ড আহিব আৰু মাজৰ যিটো ভাৰ্ব আছে সেইটো হ'ব লাষ্টত চ' দেখিছানে যদি আমি সাবজেক্ট অবজেক্ট আৰু ভাৰ্বৰ সঠিক স্থানৰ বিষয়ে নাজানো তেনেহ'লে এনেকুৱা টাইপৰ ৰং হৈ যাব তথা ষ্ট্ৰাকচাৰটোৰ বিষয়ে জানিব লাগিব বা চ' এতিয়া প্ৰথমে জানি লওঁ আহা সাবজেক্ট কি ভাৰ্ব কি অবজেক্ট কি তাৰ পাছত জানিম আমি সিহঁতৰ স্থান ক'ত হয় সাবজেক্ট মানে চিম্পল ভাষাত ক'বলৈ গ'লে যিয়ে কামটো কৰে গ্ৰামাৰত ক'বলৈ গ'লে বহুতখিনি আছে কিন্তু চিম্পল ভাষাত ক'বলৈ হ'লে কি হ'ব যিয়ে কামটো কৰে যদি মই কওঁ মই ভাত খাওঁ কোনে খায় সেইটোৱে হৈছে সাবজেক্ট আৰু ই বাক্যৰ প্ৰথম অংশত বহে এক্টিভ ভইচত তেনেকৈ যদি মই চিম্পল ভাষাত ভাৰ্ব মানে কি বুজাব লাগে তেনেহ'লে কি হ'ব যি কৰা হয় বা যি কামটো চলি আছে সেইটোৱে হ'ব তোমাৰ কি ভাৰ্ব যদি কওঁ মই ভাত খাই আছোঁ মই ভাতক কি কৰি আছোঁ খাই আছোঁ চ' খোৱাটো আমাৰ কি হ'ব ভাৰ্ব সেইটো বস্তুটো অসমীয়া ভাষাত লাষ্টত বহে আৰু ইংৰাজী ভাষাত ফাৰ্ষ্টত বহে যিটো আমি অলপ পাছত শিকিম ঠিক তেনেকৈ তোমাক যদি কোনোবা সোধে অবজেক্ট কি চিম্পল ভাষাত ক'বলৈ হ'লে যাৰ ওপৰত কোনো এটা কাম কৰা হয় বা যাক কৰা হয় যাক খোৱা হয় যাক মাৰা হয় সিয়ে হ'ব তোমাৰ অবজেক্ট যেনেকৈ মই যদি কওঁ মই আম খাওঁ মই কাক খাওঁ সেইটো হৈছে অবজেক্ট পুলিচে মোক মাৰিছে কাক মাৰিছে সেইটো হৈছে অবজেক্ট এতিয়া জানো আহা যে ইংৰাজী ভাষাত সাবজেক্ট ভাৰ্ব আৰু অবজেক্টৰ স্থান ক'ত হয় আৰু অসমীয়া ভাষাত সাবজেক্ট অবজেক্ট আৰু ভাৰ্বৰ স্থান ক'ত হয় ইংৰাজীত সাবজেক্টটো প্ৰথমে বহে অবভিয়াছলি ঠিক তেনেকৈ অসমীয়া ভাষাটো সাবজেক্টটো আমাৰ প্ৰথমতেই বহে কিন্তু যিটো নেকি ভাৰ্ব আৰু অবজেক্ট আছে সেই ক্ষেত্ৰত বহুতখিনি ডিফাৰেঞ্চ আছে তোমালোকে এই পিকচাৰত চালেই গম পাই যাবা ইংৰাজীত ভাৰ্বটো ছেকেণ্ডত বহে বা সাবজেক্টৰ ঠিক পাছত বহে কিন্তু অসমীয়াত ক'ত বহে গৈ লাষ্টত গৈ পায় ঠিক তেনেকৈ ইংৰাজীৰ যিটো নেকি তোমাৰ অবজেক্ট আছে সেইটো ক'ত বহে লাষ্টত বহে কিন্তু আহি ক'ত আহি পায় অসমীয়া ভাষাত মাজত আহি পায় চ' এই পেটাৰ্ণটো যদি বুজি পাওঁ তেতিয়াহে আমি অসমীয়াৰ পৰা ইংৰাজীলৈ কাৰেক্ট পেটাৰ্ণত ট্ৰান্সলেশ্যন কৰিব পাৰিম আৰু ইংৰাজীৰ পৰা অসমীয়া ভাষালৈ কাৰেক্ট পেটাৰ্ণত ট্ৰান্সলেশ্যন কৰিব পাৰিম উদাহৰণস্বৰূপে মই যদি কওঁ মই আম খাওঁ অসমীয়া ভাষাত কেনেকৈ হ'ব কোনে আম খায় মই খাওঁ অ'কে তাক মই ফাৰ্ষ্টত লিখিম অ'কে ছাবজেক্টৰ কাম ফিনিছ মই কি খাওঁ সেইটো হ'ব ছেকেণ্ড মই খাওঁ কি মই খাওঁ আম এইটো হ'ব ছেকেণ্ড এতিয়া আমক মই খাওঁ নে মৰম কৰোঁ নে কাটো মই খাওঁ চ' খাৱাটো হৈছে তোমাৰ ভাৰ্ব অ'কে চ' এইটো হৈছে এছামিছৰ ষ্ট্ৰাকচাৰ বাট ইংৰাজীত কিন্তু অলপ বেলেগ হ'ব কোনে খাই ফাৰ্ষ্টত আহিব অ'কে কোনে খাই আই এতিয়া আমক মই কি কৰোঁ খাওঁ নে মৰম কৰোঁ অবভিয়াছলি খাওঁ চ' কি হ'ব ইট এতিয়া তাৰ পাছত তোমাৰ যিটো নেকি অবজেক্ট আছে এইটো কাক খাওঁ আম চ' মেংগ'টো তোমাৰ লাষ্টত হ'ব যদি মই কওঁ আই মেংগ' ইট তেনেহ'লে ৰং হৈ যাব Thank you friends for watching this video, and if you have liked the video then please do subscribe to our channel to get the latest updates and the latest notification of the new videos, and I wish you all the very best, study well, and may God bless you all. Bye.